নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে প্ৰস্ৰাৱৰ পুৰণি বা জ্বলা-পোৰা কৰা ৰোগ ঘৰুৱা বন ঔষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। এই ৰোগ হ'লে অণ্ডকোষ ৰঙা পৰে, প্ৰস্ৰাৱ কৰিবৰ সময়ত পুৰণি হয়, কম প্ৰস্ৰাৱ হয়, জ্বৰ, বমি, মেৰুদণ্ড বিষ, কঁকাল বিষ আদি ৰোগীৰ হোৱা দেখা যায়। প্ৰস্ৰাৱ পুৰণি বা জ্বলা-পোৰা কৰা ভাল হোৱা ঘৰুৱা বন ঔষধৰ বিষয়ে জানো আহক। 1 গিলাচ পানীত 2 চামুচ অৰ্জুন গছৰ ছাল গৰম কৰি 1 কাপ হ'লে নমাই থৈ চাকনিৰে চাকি ঠাণ্ডা হ'লে সেই পানী প্ৰতিদিনে ৰাতিপুৱা খালী পেটত 3 দিন খালে প্ৰস্ৰাৱৰ পুৰণি বা জ্বলা-পোৰা সমস্যা ভাল হয়। পানী 1 গিলাচ ল'ব, মিচিৰি 1 চামুচ ল'ব, আমলখিৰ ৰস 2 চামুচ ল'ব। এই গোটেইকেইটা মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত 7 দিন খালে প্ৰস্ৰাৱৰ সমস্যা ভাল হয়। আধা লিটাৰ পানীত 3টা পিঁয়াজৰ ৰস মিহলি কৰি উতলাব লাগে। পানী আধা হ'লে নমাই থৈ ঠাণ্ডা হ'লে খাব লাগে। এনেকৈ 3 দিন খালে প্ৰস্ৰাৱৰ সমস্যা ভাল হয়। প্ৰস্ৰাৱৰ সমস্যা হ'লে পানী বেছিকৈ খোৱাটো ভাল। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।